हेलो गाइज आमार चेनेलर अन्य एटी भिडिओले आपनालोक सकलोके पुनरबार स्वागतम जनाइছোঁ। আজি আপোনালোকক দেহা মানুহৰ লগত এটা ভিডিও লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিওটি চাই ভাল পাব। আমি এতিয়া গৈ আছোঁ ডক্টৰ এজনৰ ওচৰত। তেওঁৰ ঘৰ মালুৱালিত, প্ৰশান্ত বৰুৱা ছাৰ। আৰু আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই চাগে ডক্টৰৰ ওচৰত আমি কিয় গৈছোঁ। দেহা মানুহ কেইদিনমানৰ পৰা তাৰ গাটো একদম ভাল নহয়। কেইবাজনো ডক্টৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিছিলোঁ, কিন্তু সঠিককৈ কোনো ক'ব পৰা নাই একজেক্টলি তাৰ কি হৈছে। কোনোবাই কয় তার ডিসেন্টরি হয়েছে আর এজনে কয় তার গ্যাস হয়েছে, এজনে কয় পার্বো হয়েছে। সি একদম খাব মন নকৰা হ'ল, মনটো একদম মাৰি থাকে আৰু মাজে মাজে তাৰ জ্বৰ উঠি থাকে আৰু লেট্ৰিন কৰোঁতে তাৰ ব্লাড যায়। এতিয়া ডক্টৰ প্ৰশান্ত বৰুৱা ছাৰৰ লগত কনচাল্ট কৰিছিলোঁ। তেতিয়া তেওঁ কৈছিলে যে মোৰ ওচৰত লৈ আহিবা, চাই মেলি মই ক'ম আৰু যিখিনি ধৰক ট্ৰিটমেণ্ট কৰিব লাগে ভালকৈ কৰিম, তোমালোকে চিন্তা নকৰিবা, তাৰ ভাল হ'ব। তো আমি এতিয়া তাৰলৈকে গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ডক্টৰলৈ সি খুব ভয় কৰে, বেজি দেখিলে সি আমাৰ কোচত উঠেহি। বহুত বেছি গা বেয়া হ'লেও সি একেবাৰে পৰি নিদিয়ে। দেখিলে আপোনালোকে ক'ব যে সি ইমান ফূৰ্তিত আছে, একো হোৱা নাই। ফুৰাব নিলে সি আমাৰ লগত বহুত ভাল পায়। ঘৰত যোৱাৰ লগে লগে গাটো আকৌ বেয়া হৈ আহে, মন মাৰি থাকে। তো তাকে আমি যাওঁ দেখাবলৈ। তো আপোনালোককো দেখাম বাৰু, আপোনালোকে চাই থাকিব ভিডিঅ'টি। এতিয়া আমি তেওঁৰ ঘৰ পালোহি। মই মানে কি মানে মোৰ অকল ভাতৰ তলুৱাত খাই দেই, পানী চানীবোৰ মই তলুৱাত লৈ পেলাই যিমানখন মই গৰম পাওঁ বাৰু। লেটিনটো তেতিয়া নুঠাই নাই নাই এইটো লিকুইডতে মোৰ একদম বৰ ভয় লাগে আপোনালোকে। এবাৰ খোৱা পাছত নে খাবনে বাৰু আজি এতিয়া? এতিয়া যি তোমাৰ বেজিটো সি খাব আকৌ এইটো আছে তোমাৰ এই জ্বৰটো আছে নহয়। আমি এতিয়া আৰু এটা টেবলেট কিনিব লাগে, বেছি নোৱাৰিলোঁ। আপুনি মানে আপোনাৰ আগতে যেতিয়া তাৰ বেবেচিয়া হৈছিলে তেতিয়া মানে পাচাবটো পুৰা ৰঙা হৈছিলে, কিন্তু লেটিনটো ঠিকে আছিলে নেকি? এই জিভাখন মানে পুৰা উলিয়াই দিছে দেই, জিভাখন উলিয়াই দিছে। ঢিলাকে মাৰিহে থৈছোঁ। ই এনেকৈ মাৰি থ'লে মানে কামুৰিব নোৱাৰো বুলি ভাবে দেই। অঁ নাই নাই, একো নহয়, হৈ গ'ল ৰ'বা, আৰু এটাই দিব, হৈ গ'ল হৈয়ে গ'ল। কেলৈ খং কৰাইছ? জিভাখন উলিয়াই হৈ গ'ল গুড বয় দেই, গুড বয়, হৈ গ'ল নহয়। শুনো, বিষাইছে নি? কোনে বেজি দিলে? বেজি কোনে দিলে? ইয়াৰ জিভাখনো অকণমান বগা নিচিনা হৈ আছে ন? ক'ত দিলে? সি আকৌ দিব বোলে। নিদিয়ে আকৌ নিদিয়ে দেই ধুনু। এতিয়া ছাৰকো চিনি পাই গ'ল, আপুনি চাৰিলে ই কোচত উঠিব। মানে গম পাই গ'ল বুলিব, এইজনে মোক বেজি দিয়ে। এতিয়া তাৰ পৰা আহি ফাৰ্মাচীত সোমাইছোঁ। ইয়াত দৰৱখিনি ল'বৰ কাৰণে দৰৱখিনি লৈ আছোঁ। অঁ ডক্টৰক দেখাই আনিছোঁ, এতিয়া ঘৰৰ পৰা আহিছোঁ।
এতিয়া আমি ঘৰ গৈ আছোঁ ডাক্তৰজনে চেকআপ কৰিলে আৰু ইয়াক বেজিও দিছে আৰু টেবলেট দৰৱ এনেকৈও কিবা কিবি লিখি দিছে এনেকৈ কণ্টিনিউ 2-3 দিনৰ মূৰে মূৰে ডক্তৰজনৰ ওচৰত আমি লৈ আহোঁ ইয়াক দেখাবৰ কাৰণে 2 উইকছ মান কণ্টিনিউ ট্ৰিটমেণ্ট কৰাৰ পাছত দৰৱ পাতি ডক্তৰৰ পৰামৰ্শ মৰ্মে খুওৱাৰ পিছত সি সম্পূৰ্ণ সুস্থ হৈ পৰে আৰু এতিয়া সি সম্পূৰ্ণ সুস্থ আগৰ নিচিনাকৈ এতিয়া আমাৰ লগত উৎপাত কৰে খেলে আৰু ইয়াৰ কিবা এটা হ'লে আমাৰ গোটেই ঘৰখনৰে মনটো বেয়া হৈ থাকে ই কৰা উৎপাত আৰু ধেমালিবোৰ আমাৰ ঘৰৰ সকলোৰে প্ৰিয় যেতিয়া ইয়াৰ গা বেয়া হৈছিলে সি একেবাৰে মানে উঠিব নোৱাৰা অৱস্থাত তেনেকুৱাই হৈ গৈছিলে খালি যেতিয়া আমি উলিয়াই আনো তাক তেতিয়া সি অকণমান বাহিৰৰ হাৱাটো পালে অকণমান উৎপাত কৰে আৰু বাকী ঘৰত গ'লে আকৌ আগৰ নিচিনাই হৈ আহে খাব একো মন নকৰে একেবাৰেই নাখায় পানী অকণো মুখত নিদিয়ে তেনেকুৱা আপোনালোকো আশীৰ্বাদ কৰিব ই যাতে সদায় আমাৰ লগত উৎপাত কৰি এনেকৈ সুস্থ হৈ থাকে আপোনালোকৰ ঘৰতো যদি এনেকুৱা ডগি থাকে টাইম টু টাইম যিটো এবছৰৰ মূৰে মূৰে ভেকচিন দিয়া হয় সেইটো দিয়াই থাকিব অলপ পলম হ'লে এহেঁতবিলাকৰ কাৰণে বেয়া কিয়নো পটককৈ বেমাৰে এটেক কৰিব পাৰে তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পাই থাকে তো আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই